উদ্ধাৰ কৰিব কৃপা কৰিব ভগৱন্তৰ কৃপা নহ'লে আমি জানো সংসাৰখন সুখে বাস কৰিব পাৰিম আমাৰ শৰীৰটো যেন সুস্থ কৰি ৰাখিব পাৰিম ভগৱন্তৰ কৃপা লাগিব কাৰণ ভগৱন্ত হয় আমাৰ দুখন হাতেৰে আমি কৰিব লাগিব সেইকাৰণে কৈছে আমাক ধুনীয়াকৈ কীৰ্তনতে কৈছে যে অষ্টদী আছে নকৰিলোঁ কৃষ্ণৰ কীৰ্তন বুলি বৰ ধুনীয়াকৈ লেখা আছে আমি তেনেদৰে প্ৰতিটো আমাৰ অংগ